তো হেল্ল' গাইজ, আজি বৰ বেছি দীঘল নকৰি পুৱাই ষ্টাৰ্ট কৰিলোঁ এটা মিনি ব্লগ। আৰু মূৰত হেলমেটটো পিন্ধি সদায় দৰে আজি ওলাই গ'লোঁ দোকানলৈ। আৰু দোকানলৈ গৈ থাকোঁতেই মোৰ আজি মনত পৰিলে দোকানত আজি কাম কৰিবৰ কাৰণে পেপাৰ নাই। চ' মই সোমাই পেলাই লৈ ল'লোঁ এপেকেট পেপাৰ। আৰু মোৰ ঘূৰণীয়া চকীখনত ঘূৰি ঘূৰি কাষ্টমাৰ অপেক্ষাত বহি থাকোঁতেই তেনেকুৱাতে আহিল দুজন ভাইটি, যাৰ আছিলে আপোনাৰ এছাইনমেণ্টৰ কাম। ত' তেওঁলোকৰ এছাইনমেণ্টৰ কাম কৰিবলৈ মই ষ্টাৰ্ট কৰি দিলোঁ। আৰু এই দুদিনমানৰ ধৰি মই এছাইনমেণ্টৰ কাম সঘনাই কৰি আছোঁ, যিহেতু এতিয়া আপোনাৰ প্ৰেক্টিকেল জমা দিয়া টাইম, চ' এছাইনমেণ্ট ডেইলি থাকিবই। ত' তেওঁলোকৰ এছাইনমেণ্টৰ কাম কৰি চেজ হোৱাৰ পিছতে আহিল আমাৰ ভাগিন আৰু ইৰফান। চ' সিহঁতৰ লগত চুপতি মাৰিলোঁ অলপ। আৰু তাৰ পিছতে আহি ওলাল আউটড্ৰেছত অংকিতা, আমাৰ এডিবি কলেজৰ ভণ্টি। ত' তেওঁ খুৰাৰ লগত বহি অকণমান পুৰণা কথা শিকিলে। আৰু ময়ো লাহেকৈ সন্ধিয়া হোৱাৰলৈকে দোকানখন মই বন্ধ কৰিলোঁ। আৰু বন্ধ কৰি ওলাই গ'লোঁ। আপোনাৰ আজি অকণমান কাম এটা আছিলে। কামটো মানে হ'ল কি, ঈদ বুলি অকণমান চুলিখিনিকে বোলো কাটোঁ। চ' সোমাই যোৱাৰ লগে লগে ভিৰ দেখি মোৰ মূৰ ঘূৰাই গৈছে। বহু সময় অপেক্ষাৰ পিছত মোৰ পাল পৰিল আৰু ময়ো বহি গ'লোঁ চকীখনত কেমেৰাটো লৈ। আৰু এয়া ভাইটিয়ে ষ্টাৰ্ট কৰিলে মোৰ মূৰত কেইডালমান কেপেনা লগাই চুলি কাটা। চ' এয়া মোৰ চুলি কটাৰ পিছৰ লোক। বৰ বেছি ভাল হোৱা নাই আৰু তথাপিও কাটি দিলোঁ ঈদ বুলি, অকণমান নিজকে বোলো সলনি কৰোঁ। আৰু এয়া চুলি তুলি কাটি আহি ঘৰৰ মুখতে অকণমান ছাল মাৰিলোঁ। চ' আজিলৈ ইমানেই। বাই বাই গাইজ, থেংক ইউ ফৰ ৱাচিং।